পাই মোৰ মাই এটিংকে চাটিংকে নৰা মোক মাৰি বহল কৰব মই পুৰকে পলাই যেনেকে মোক খোজা আৰম্ভ দিছে মেক চাই মোৰ টকা দি মই ইলেকশ্যন খেলিলো মই কত কূটনীতি ৰাজনীতি কৰি মই জিতি আহিলো নহলেতো মই নিজিতলো হৈ ৰণেবা ভোট দিছিলি না নাই চুৱাৰৰ বাচ্চা তই মোক ভোট দিয়া নাই মোৰ লগত চেলেনি মাৰি ঘূৰি আছা মনত ৰাখ কিন্তু মই যদি ওলাই যাব লগা হয় মই দুনাইবাৰ কিন্তু ঘৰত নোসোমাও তই সোমালিও সোমাবি নোসোমালিও নাই তই ওলাই যা পাৰ্টি কৰা কি কৰা যি কৰা বাহিৰত কৰি থাক মোৰ চোতালত কৰ মোৰ একো আপত্তি নাই মোৰ গলি ঘৰত কৰ মোৰ একো আপত্তি নাই কিন্তু মোৰ ঘৰৰ ভিতৰত নহয় নিজে চলটোহে পাৰ্টি কৰো একো নহয় দে কৰো দে এটাই কৰো ঘৰৰ ভিতৰতে কি হব সেইটো ৰুমত নহয় সেইটো ৰুমত কৰিব দে কৰো পাৰ্টিহে কৰিব এই কলা গোখিনি তই মনে মনে থাক মাজত মাতিবে নাইবি মিয়াক চাই কি বিয়া খং উঠব একে কলা খাৱা গৰু গোবোৱা দিবি গোবোৱা তেখে চকৰা ভৰা কৰি পেলাম মেয়াক চাই মাজত টেপেট টেপেট কৰিবে নাইবি তাক ওলাই যাব দিছো সি ওলাই যাক য'ত যি কৰে তাকে কৰি থাকো কেঁচৰা তই যা পালি চোতালতে কৰগে গলি ঘৰত কৰিলে নহলে বেলেগৰ ঘৰতে কৰগে নালগে যা সেই গজমুৰাৰ ঘৰত একো কৰিবি নহলে তো ধৰি মই মাৰ খাব লাগব মানক কেঞ্চেল কৰবা নালাগে হে মই হ'ব দে কপাত নহয় কপাত কৰিম দে মই পিছে আহো দে ফাটাৰ মানে মই যাওঁৱে আৰু উপায়টো নাই ঘৰত যদি কৰিব নাৰা বেলেগৰ ধৰি কৰিব লাগব পিছে নিমন্ত্ৰণ থাকিল ইলেকশ্যনত জয় হোৱা পাৰ্টিটো খাব আহিব মই য'তে কৰোঁ বাৰু খবৰটো দিম চুৱাৰৰ বাচ্চা তই পাৰ্টি খাব মাতি আহিছে মোক তোৰ পাৰ্টি মই খাব নাযাওঁ যা মেক চাই তই ইয়াৰ পাই ওলাই নহ'লে লাট মাৰি ওলাই দিম তোক ঘৰৰ পৰাই মই হ'ব একো নাই কিন্তু ফাটাৰ হিচাপে নিমন্ত্ৰণ দিছো আহিলে আহিব নাহিলে নাই মনো কি পিছে এইবাৰ অৰুণাদয়টো মই কৰি দিম দে তোক একজি কোনে ভোট দি জিতালা মেক চাই শিয়ালৰ হাতত চৰে আইডা দিছি চৰে থব নাই যিহে সাংঘাতিক মোৰ চলি হ'লে কি হ'ব মেক চাই গোটাই দুনিয়াখন জ্বলেই খাব হেই কলিবাঠি হেই একাপ চাহ লৈ আহ আজিতো টকি অহা কথা আছিল ৰাতিপুৱা ফোন কৰিলো আহিম বুলি কৈছি এতিয়ালৈকে আহি পোৱা নাই কিয়া ময়ো সোনকালে ডিউটিত যাব লাগব ইও আহি পোৱা নাই বোলো নতুন কন্যাটো লৈ আহো এসাঁজ ভাতকে খুৱাই খেদাম আৰু কিমান দূৰ কেতিয়া যাই পাম পাম আৰু বেছি দূৰ নাই এইখিনিতে কোনোবাখিনিত হ'ব কৰ্তাই কোৱা মতে আগৰ চকটো পাৰ হ'ব লাগে নেকি এই গজমুৰা দেখা দিছি মই ৰখি আছো কলিতা আছো দে বাটতো একো অসুবিধা হোৱা নাই আনতে নাই কিনো অসুবিধা হ'ব পিছে স্কুটিখন বাহিৰত থলি লৈ আহ ভিতৰত দে হ'ব দে আনিম দে কলিতা ঘৰ কিন্তু বৰ ঠৌকা ঘৰ বনাইছে দেই মস্ত ভাল লাগছে ঘৰটো চাই এনেকুৱা ঘৰ বনাব ঘৰটো মোৰো ভাল লাগছে পিছে কলিতা এই ভিতৰত চাং দিছে না চাট ঢালি দিছে দুইতলা নহয়তো সেইগিলা ডুপ্লিকেট কাম মই নকৰোঁ চাট ঢালি দিছোঁ ডাইৰেক্ট কিন্তু মডেল দিছোঁ আৰু এনেকুৱা ঘৰটো চাই ভাল লগা হৈছে বাহিৰৰ পৰা মিস্ত্ৰী আনিছিলোঁ ইয়ে মোক বুদ্ধিটো দিছিল কিন্তু সিও ঘৰ বনাই দিছে দেই মোক পিছে বহি এতিয়া লেকচাৰ মাতি কাম নহ'ব ঘৰ কলিয়া পিছে কলিতা চোতালখন চাই এটা বস্তু মোৰ নাই হেন লাগছি কিন্তু আনবি ঘৰটো ভাল থকা হৈ থাকিব আগত যদি চুৰ কৰি থৈ দে ধুনীয়া লগা হ'ব সেই গাড়ী এখন ল'বি লৈ আগত ধুনীয়াকৈ চুৰ কৰি থলি বৰ মজা দেখা হ'ব ঘৰটো চাই ভাল লাগব গাড়ীখনো থাকব তাৰমানে একেদিন ইনকাম এনেকুৱা ভাল নহয় ইনকাম হৈ গ'লে গাড়ী লওঁতেনো কি ভাল কেছ দুটা পালি এটা লুটি ল'ম গাড়ী আহি যাব মোক তোৰ নিচিনা বডি বনাই দিবিনে বডি কি মই নিজে বনাই দিম নেকি তোক তই নিজে বনাব লাগব মই সদায় এনেকৈ এক্সাৰচাইজ কৰোঁ কাৰণে মোৰ বডি ফিট আছে মই ফিট আছোঁ বডি তই নিজে বনাই ল'ব লাগব এইটো বনাই দিয়া বস্তু নহয় তই কষ্ট কৰিবই লাগব ময়ো এক্সাৰচাইজ কৰিম মোৰো বডিটো বনাব লাগব একেমান আৰু ক্ষীণ হৈ থাকিবি তাৰ এক্সাৰচাইজ কৰাই নহয় বহিনীৰ পুতাক বাহ আমাৰ ৱাৰ্ডৰ মেম্বাৰ আহিল দেখান মেম্বাৰ চাহাব কওকচোন কি আছিল পকা লগা মই মানে জিতাৰ এটা খানা দিম বুলি ভাবছো কিন্তু ঘটনা এটা হ'ল নহয় এতিয়া ফাদাৰে ঘৰত খাব নেদি তোৰ ঘৰত জেগা হ'ব নেকি হয় যদি মানে তথাপি প্লেনটো কৰি যাওঁ খানা এটা মাৰি যাওঁ মানে খানা খাৱাটো বাৰু ডাঙৰ কথা নহয় যেনেবা খানা তই য'তে ইচ্ছা তাতেই পাতিব পাৰিবি মোৰ ঘৰত নহয় পথাৰত পাতিলেও পাতিব পাৰিবি কিন্তু কথা এটা হ'ল মই মানে চিন্তা কৰিছোঁ খানাটো দিয়াৰ পিছত গোটাই লেতেৰা হৈ গিলা এই থালি বাচনগিলা য'তে ত'তে পেলি জেগাখিনি বেয়া হয় মই হ'লো খেতিয়ক মানুহ জেগা বেয়া হ'লে মোৰ খুব বেয়া লাগে গতিকে তই যদি খোৱাৰ পিছত যদি জেগাখিনি চাফা কৰি দিয়া নিলাগে তই মাটিতে পেলাবি দেচোন মোৰ ক'ব লগা একো নাই কিন্তু মোৰ জেগা মোক চাফা লাগব হ'লে মই জেগা দিব পাৰোঁ
নহ'লে নহ'ব। হৈ যাব মই এইবিলাক চব চাফা কৰি দিম, তই টেনশ্যনে ল'ব নালাগে। পিছে মই যাওঁ বজাৰটো কৰাৰ ব্যৱস্থা কৰোঁ, আজি ৰাতিলৈকে পাৰ্টিটো মাৰিয়ে দিওঁ দে। তই মোক ভোট দিছিলি নাই বাৰু? ভোটটো মই দিছোঁ দেচোন, যাকে দিব লাগে দিছোঁ আৰু মই নিজৰ বিবেচনা বিবেকেৰে চিন্তা কৰি যাক দিব লাগে দিছোঁ। সেইটো মই কিয় ক'ব লাগে তোক দিছোঁ নাই দিয়া? নহয়, মোক ভোট দিয়া মানুহ মোক নিদিয়া মানুহকেইটাক মই খানা খাব নেদাওঁ। যেইকেইটা মোক দিছি তাৰো গোটেইখিনি মাত্ৰ নোৱাৰো দেচোন, হ'লেও মানে ওচৰ পাজৰখিনি খুৱাব লাগবতো। মেক্সাই মইতো ভোট মাৰাই নাই, মাৰা বুলি কৈ খানাটো মাৰি লওঁ, তাৰপিছত যি হয় হ'ব। মাছো মই মাছোঁ, ইও মাছি মোৰ লগত। গতিকে আমি খাম দেই, আমি একেলগে খাম। আৰু হেৰি কৰিবি, তই এতিয়াতো মেম্বাৰ, কিবা কানি বস্তু আহিলে মোক দিয়া ব্যৱস্থা কৰিবি, কিবা ঠিকে কাম চাম উলিয়াই দিবি। সেইগিলা পিছত দেখা যাব, সেইগিলা এতিয়া লেকচাৰ মাৰি লাভ নাই। গতিকে মই খানা যোগাৰ কৰি আছোঁ, তই চালি ৰেডি কৰিবি যা। মই দেখোন ভোটে উঠা নাই, মই কেনেকৈ ভোট দিলোঁ? তই এইগিলা মনে থাক, মই যি কৈছোঁ মই কৈছোঁ দেই। তই যদি ভোট দিয়া নাই বুলি ক'লি হয়, খাবা নিদিলা হয় তোৰ ভোট নাই বুলি ক'লি। ই যি বস্তু এটা পাই খা কিমান পাৰা।